ৰিমোটেদি ইটো মানে স্প্ৰিংকলাৰটো অন অফ কৰিব পাৰে আৰু ইটো ফিফা এপ্ৰুভ এতিয়া আমাৰ ইয়াত ISPL খেলিব পাৰিব আই লিগ খেলিব পাৰিব আৰু এনি ইন্টাৰনেশ্যনেল ইভেন্ট কোকৰাঝাৰত হ'ব পাৰিব 133 दुरान कापनि ट्रफिखौ बिचाराव फिदिंनायाबो जागायजेनबाय एसिया हादरमानि बयनिख्रुइबो गोजामसिन जोलुर ट्रफि दुरान काप गेलेनाया फैगौ 30 जुलाइआव क'क्राझारनि साइ स्टेडियामाव जागोन एसियानि बयनिख्रुइबो गोजामसिन दुरान कापनि सोमोन्दै जाहाथे रायजो राजाफ्रा गुवारै मिथिनो हायो बेनि थाखाय बिटिआरनि मोनबा जिल्लायावबो बे दुरान कापनि ट्रफिखौ दावबायहोनाय जागोन उपेन्द्रनाथ ब्रह्म तेखेते এটা ডাঙৰ মিশন আছিলে যে আমি পলিটিক্যাল ৰাইটৰ কাৰণে সোশিও ইকোনমিক ৰাইটৰ কাৰণে মুভমেন্ট কৰিছো আমাৰ আইডেন্টিটি আমাৰ ল্যাঙ্গুৱেজ কালচাৰ প্ৰটেকচনৰ কাৰণে আইডেন্টিটি আমি আন্দোলন কৰিছো ৰেভলিউশন বাট আমাৰ মেইন উদ্দেশ্যটো হৈছে যে বড়ো কমিউনিটিটো এটা উন্নত জাতি হিচাপে জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰিব লাগে এনেকুৱাই আমি একদম সৰুৰে পৰাই লিডাৰ বিলাকৰ লেকচাৰত শুনি আছো আমাক ডক্টৰ লাগে ইঞ্জিনিয়াৰ লাগে প্ৰফেসৰ লাগে কিন্তু প্ৰ্যাকটিক্যালি কামটো কৰিব পৰা নাই দুটা কাৰণ এটা হল সংগ্ৰামটো শেষ হোৱা নাছিলে আনটো হল যি সকলে পলিটিক্সত থাকে আছিলে মোৰ আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছিলে বা টিম আছিলে তেখেত সকলৰ ফোকাসটো ইয়াত নাছিলে এটা আমি এই কাৰণে একদম প্ৰিসাইজলি ক'বলৈ গলে বডোফা সুপাৰ 52 এটো আমি মানৱ সম্পদ গঢ়াৰ কাৰণে বডোফাৰ মিশন আৰু ভিজনৰ লগত সংগতি ৰাখি যে ইয়াত আমি কি কৰিলো যে আমাক মানৱ সম্পদ লাগে তো কুইকলি আমাক কি লাগে ডক্টৰ লাগে এই কাৰণে আমি বডোফা সুপাৰ 50 50 জন লৰা ছোৱালী নট অনলি বড়োৰ লগতে বিটিসি এৰিয়াত বসবাস কৰা সব জনগোষ্ঠীৰ লৰা ছোৱালী এটা টেষ্ট পাতি পেলাই 50 জন লৰা ছোৱালী আমি সিলেক্ট কৰিলো আৰু ইহঁতক চৰকাৰৰ পোষ্টত আমি গুৱাহাটীলৈ এলেনৰ লগত MOU সাইন কৰি তাতে পঢ়াবলৈ পঠালো যোৱা বছৰ ফাৰ্স্ট বেচ আছিল আৰু ফাৰ্স্ট বেচৰ যেটো আমাৰ নিট ৰিজাল্ট ওলাল আউট অফ 50 48 জন পাস কৰিলে কারণ 48 জন would be doctors মানে ডক্টৰ কোনবা BDS পাব কোনবা আইৰ পাব মানে সবে পাই যাব this is excellent মাত্ৰ দুজন বেয়া হল আউট অফ 50 48 ক্লিয়াৰ কৰি দিলে প্ৰথম বেচৰ এক্সেপশনাল গটিকে এতিয়া মোক মানুহ বিলাকে কৈ থাকে ইফালে দক্ষিণত কোনবা এটাই কৰি আছে হিটো কথাই অসমত চলি থাকে বাকি বিলাক কথা কিয় নচলে সো এনিৱে মানে মই এই কাৰণে কলো যে ইটো কথাও আলোচনা হ'ব লাগে ভেৰি গুড অলপ জুমবিলাক ভাল কাম কৰিছে হিটো অলপ হাইলাইট কৰিব লাগে কাৰণ কোকৰাঝাৰ বুলি কলে ইট ইজ অনলি নট নেগেটিভ not about violence আৰু নট অনলি ভায়োলেন্স ইয়াত আমি ইটো হল গুৱাহাটীত কৰিলো কোকৰাঝাৰত কি কৰিলো আপোনালোকে এখন এটা টেষ্ট পাতিছিলে BTC আৰু টেষ্টটো ইমান লৰা ছোৱালী আমাৰ ডক্টৰ হ'বলৈ মানে ইচ্ছা আছে 1000 ৰ বেছি আহিছে টেষ্টত আমি 50 জনে লব পাৰিছো তো আমি ফার্স্ট ট্রাই এন্ড টেস্ট কৰিছো এই এক্সপেন্সেস টু সরকার লৈছে কাউন্সিলে লৈছে তেওঁলোক গুৱাহাটীত পঢ়ালে 48 50 টা 48 ক্লিয়াৰ কৰি না 40 ক্লিয়াৰ কৰিলে ফার্স্ট বেচ আৰু কি আছে ইয়াৰ পিছত JEE ইঞ্জিনিয়াৰিং কিন্তু ইঞ্জিনিয়াৰিংটো আমি কোকৰাঝাৰতে ৰাখিলো কোকৰাঝাৰৰ লৰা ছোৱালীৰ দেখক ইয়াতো এটা মাহল বনাক আৰু ইয়াতো এটা পৰিবেশ আনিব লাগে এই কাৰণে যিবিলাক লাইব্ৰেৰী বিলাক আগৰ সৰকাৰৰ দিনত বনাইছিল কিন্তু ইউজ কৰা নাছিল এই লাইব্ৰেৰী কিতাপ পত্ৰ সব আছে গতে বহুত জাগাত মকৰা জালটাল বান্ধি আছে সো মই যাই দেখিলো যে গতে লাইব্ৰেৰী বিলাক সাফা কৰি প্লাই এতিয়া কোকৰাঝাৰ লাইব্ৰেৰী খনকে আমি কোচিং সেন্টাৰ কৰি দিলো JEE আমাৰ হিটো ফার্স্ট বেচ গল ফার্স্ট বেচত আউট অফ 50 আমাৰ 34 পালে 34 ক্লিয়াৰ কৰিলে JEE ক্লিয়াৰ কৰিলে ভেৰি গুড এটো মানে IIT মুম্বাই IIT মাদ্ৰাজ IIT দিল্লী বিলাকত এডমিশন পাইছে This is brilliant second batchত কি হল আপোনাৰ আউট অফ 50 44 জনে ক্লিয়াৰ কৰিলে মানে ইঞ্জিনিয়াৰিং তো আমি এটা বছৰ আগত কৰিছিলো গটিকে আমাৰ সেকেন্ড বেচ ওলাই গল এইবাৰ থাৰ্ড বেচ আহি আছে হেৰু ভাল ৰিজাল্ট একদম ভাল ৰিজাল্ট 50 44 আউট অফ 50 44 মানে 88% মানে স্ট্ৰাইক ৰেট আপোনাৰ মানে খুব very very positive very encouraging আমি বহুত আনন্দিত কাৰণ যেটো ইনভেস্ট কৰিছো আমি এটো পাই গলো আৰু তাত মই লৰা ছোৱালী সকলৰ লগত ইন্টাৰেক্ট কৰিছো কিছু মানে আমাৰ অঞ্চলৰ লৰা ছোৱালীয়ে যদিও প্ৰতিভা আছে বহুত টেলেন্টেড ঘৰৰ অৱস্থাৰ কাৰণে ইহতে মানে আশা এৰি দিয়ে আমাৰ ফার্স্ট বেচ যেটো ইঞ্জিনিয়াৰিং আছিল JEE কোচিং চলি আছিল তাত মই ইন্টাৰেকশন কৰি আছিলো খুনি আছিলো ইহতৰ ষ্টৰী বিলাকক মানে এজন লৰাই কৈছে কি দেউতায়ে মানে কথাটো মুখত উলালিয়ে কোচিংৰ মানে মুখখান কলা কৰি দিয়ে কাৰণ পইচা নাই পিছত মানে তেওঁ লৰাজনে ভাবিলে যে মোৰ আৰু জীৱনটো নহব আৰু এনেকা থাকোতে আমাৰ এডভাৰটাইজটো ওলাল হি বহুত ফুৰ্তি পালে তো 45 প্লাই ই টেষ্টটো দিলে টেষ্টত পাস কৰিলে এতিয়া এই লৰাজনে ক্লিয়াৰো কৰিলে হি কবাত এতিয়া IITত পঢ়ি আছে আৰু তাৰ ভিতৰত আপুনি আমাৰ তাত যিবিলাক পঢ়ি আছে ৰিয়েল হিৰো 50% অৰ এনেকুৱা অৱস্থা ইহতে এডমিশন লবলৈও পইচা নাই এনেকা আছে আমাৰ তাত কোচিংত
বহুত কেজনক আমি এটা কথা কোচিং টু পাস কৰাৰ পিছত তাৰ পিছতো আপোনালোকে আমি সাপোৰ্ট কৰে আমি চাও জনি নোৱাৰে আচ্ছা ওকে জনি নোৱাৰে জনি নোৱাৰে ইয়াক আমি চাও মানে ওকে এতিয়া আপোনাৰ আহিল ইউপিএসসি যোৱাবাৰ ইউপিএসসিৰ কাৰণে আমি পঠালো ইউপিএসসিৰ ফাৰ্স্ট বেটছত ইউপিএসসি ক্লিয়াৰ কৰা নাই এতিয়া প্ৰিলিম এজন কৰিছে মানে প্ৰিলিম এজনে পাস কৰিছে কিন্তু যোৱাবাৰ ইউপিএসসিৰ পৰা ৰিটাৰ্ন আহা সকল আৰু এপিএসসি সব মিলি প্লাই আমাৰ বিটিসি এৰিয়াত মানে টোটাল 50 জন লৰা ছোৱালী এপিএসসি পাস কৰিছে আচ্ছা হেতুৰ 50 জনে আছিল নে ইটোৰ 50 জন আছিল কিন্তু আমাৰ নহয় সব বাহিৰৰো লৈ প্লাই আমাৰ কোচিংৰ পৰাও বহুত আছে তাতে মানে ফাৰ্স্ট বেটছৰ 28 জনে মেইনস ক্লিয়াৰ কৰিছিল আচ্ছা এপিএসসি ওকে তাৰ পিছত ইয়াত ভাইভাত ৰৈ গল বহুতে কিন্তু এবাৰ ইহতে কৰিব কিন্তু মই আপোনাক এটা সিচুৱেচন এটা দিব বিচাৰিছো 2022 চনত বিটিসিৰ তিটা 4টা ডিস্ট্ৰিক্ট আছিল 4টা ডিস্ট্ৰিক্টৰ পৰা 25 জন লৰা ছোৱালী এপিএসসি পাস কৰিছিল 2022 চনত ইয়াৰ আগত আপুনি যদি 20 বা 19 এই সময়ত চাই তিটা সিঙ্গেল ডিজিট আছিল বিটিসিৰ এৰিৰ পৰা পাঁচটো সিঙ্গেল ডিজিট 7 জন 6 জন 8 জন 9 জন 2022 ত মানে একেবাৰতে 25 জন আহিল মই প্ৰত্যেকজনকে মাল্টিপ্লাই ফেলিচিটেশন দিছো 2023 ত সাংঘাতিক মানে এই জুৱা ৰিজাল্টত 50 জন লৰা ছোৱালী বিটিসিৰ পৰা এপিএসসি ক্লিয়াৰ কৰিছে দিস ইজ ৰিমাৰ্কেবল আৰু ইটোৱে পিস মই পিসটো যে কৈ আছো যে কোনবাই মানে জোক বুলি ভাবে ইট ইজ বিকজ অফ পিস তেতিয়াহলে আজিৰ দিনত আপোনাৰ চৰকাৰত one of the success stories বুলি যদি মই কওঁ তেতিয়াহলে this super 50 is a living example success story একদম সবচে বেস্ট এক্সাম্পল সবচে বেস্ট এক্সাম্পল আৰু আমি খুব আনন্দিত হৈছো এই কামটো কৰি প্লাই কাৰণ এটো আপোনাৰ এটা হোপলেছ সিচুৱেচনৰ পৰা এটা হোপফুল সিচুৱেচনত আহিল আৰু আমিও কনফিডেন্সটো পালো অকল লৰা ছোৱালী গাৰ্জেনে পাইছে এটো নহয় গাৰ্জেনটো আমাৰ অলপ গৰিব শ্ৰেণী গাৰ্জেন বিলাক বহুত ভাল পাইছে কিন্তু আমাৰ কনফিডেন্সটো বিল হল তাৰ মানে আমাৰ লৰা ছোৱালীকো অলপ যদি সাপোৰ্ট দিব পাৰে ইহতেও আহি যাব পাৰে হেতু গতিকে তাৰ মানে এটা দুটা টাৰ্ম এটা 2 বছৰ হ'ল 2 বছৰ যে আপোনাৰ যোনবিলাক টেষ্ট দিব লাগে তাৰ সংখ্যাটো বাঢ়ি গৈছে কন্টিনিউ বাঢ়ি আছে এবাৰ সিভিল সাৰ্ভিসৰ ইউপিএসসি এপিএস কাৰণে টেষ্ট হৈ গল 2000 ৰ বেছি লৰা ছোৱালী এপ্লাই কৰিছে whereas আমি 50 জনই লব পাৰো ফাৰ্স্ট টাৰ্মত হয়তো তাতকৈ বহুত কম আছিল মানে মেডিকেলত বেছি আছিল আৰু ইউপিএসসি এপিএসসি মিলি সামথিং লাইক 1500 মান আছিল সাগে এবাৰ 2000 বেছি হৈ গল 2000 সো ইটো এটা বহুত এটা পজিটিভ দিক আৰু ইটোৱে নহয় এডুকেশনত আৰু আমি কি কৰিলো এটা সায়েন্স এডুকেশন আমাৰ তাত সায়েন্স টিচাৰ বহুত কম ভাল পৰিবেশ নাই সায়েন্সৰ কাৰণে এই কাৰণে যোৱা বছৰৰ পৰা আমি আগষ্টে ইন্টাৰনেশনাল ফাউন্ডেশন বুলি বেংগলোৰৰ তেখেত সকলে বহুত বছৰৰ পৰা বহুত ষ্টেটত মানে সায়েন্স এডুকেশনৰ কাৰণে কাম কৰি আছে তেখেত সকলৰ লগত এমঅইউ সাইন কৰি এতিয়া আমাৰ স্কুলে মোবাইল সায়েন্স ল্যাব লৈ প্লাই আমি সায়েন্সটো অলপ সাপোৰ্ট কৰি আছো আৰু তাত আপুনি কেতিয়াবা মই আপোনাক মাতিম ক্লাস 6 ৰ লৰা ছোৱালী ক্লাস 7 ৰ লৰা ছোৱালী যি সকলে একদম আগত সায়েন্সৰ মানে বহুত কথা বুজি পোৱা নাছিল এই লৰা ছোৱালী আজি বহুত ভাল মানে ল্যাবত টেষ্ট কৰি প্লাই খুব কনফিডেন্স বিল হৈছে যিজনে কথা ক'ব ভয় কৰিছিল হিজনে আহি কৈছে যে মই সায়েন্টিষ্ট হ'ম বুলি কেনে গতিকে আজি এই যে সায়েন্স এডুকেশনটো আজি সায়েন্সৰ যুগ হিটো আমি বহুত ভালকে ফোকাস কৰিছো নেক্সট এডুকেশনত কি কৰিলো গুটে স্কুলৰ অৱস্থা বহুত বেয়া আছিল কাৰণ 25 ইয়াৰ্স মান স্কুল টাচে কৰা নাই ৰিনোভেশন কৰা নাই বৰষুণ পৰে ডেস্ক বেঞ্চ নাই কিবা নাই এই বছৰত আমি 58000 ডেস্ক বেঞ্চ স্কুলত দিয়া আৰম্ভ কৰিছো ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰিছে লগতে আমি প্ৰায় 1200 স্কুল ৰিনোভেশন কৰিলো যিবিলাক বৰষুণ পৰি আছিল আৰু 2024 টো আমাৰ টাৰ্গেট 2024 ডিসেম্বৰৰ ভিতৰত বডলেণ্ডত এখনো স্কুল আমি বৰষুণ পৰা স্কুল থাকিবলৈ নিদিও সব ৰিনোভেশন কৰিম 100% দিস ইজ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু দুটা স্পেশাল প্ৰগ্ৰাম কৰিছো আমি আমাৰ অসমত মানে আমাৰ এইটো হৈ আছে কি গুণোৎসৱ আমাৰ গুণোৎসৱৰ ৰেটটো আমি আহা লগে সরকার আহা লগে বহুত তলত আছিল কিন্তু নেক্সট ইয়াৰৰ পৰা বহুত বাঢ়ি গল আমাৰ প্ৰথমতে আমাৰ সি আৰু ডি ক্যাটেগৰীত বহুত স্কুল আছিল ইতে সি আৰু ডি একদম তলত পৰি গল এ ক্যাটেগৰী ওপৰত আহি গল কেনেকে আমি সব স্কুল বিলাকক এডাপশন এটা প্ৰসেস কৰিলো স্কুল এডাপশন প্ৰগ্ৰাম কৰিলো অফিচাৰ সকলক খুব পজিটিভলি কাম কৰা আৰম্ভ কৰি দিলে সিআরসি সকলক মই খুনিলো কিমান বছৰ হল ইয়াত সিআরসি এপইন্ট দিছে কোনো সিআরসিৰ লগত কথাই পাতা নাছিল আমি ইয়াতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক আনি যিমান বডলেণ্ডত সিআরসি আছে সবকো মাটি একেলগে প্ৰগ্ৰাম কৰি আৰু সব সিআরসি কে ল্যাপটপ আৰু প্ৰিন্টাৰ আমি সৰকাৰে দি দিলো ফুল সুইঙত কাম কৰা আৰম্ভ কৰিলে
গতিকে স্কুল এডাপশ্যন প্ৰগ্ৰাম 1000 স্কুল এডাপশ্যন কৰা হ'ল য'ত তাতে এটা পজিটিভ এনভাইৰনমেণ্ট বিল্ড কৰাৰ কাৰণে আৰু সৰু সুৰা কিবা ছাপৰ্ট লাগে সেইটো দিয়াৰ কাৰণে আমি কিছুমান মানুহ এডাপ্টৰ তাতে দি দিছোঁ ইহঁতে কাম কৰি আছে আৰু একে টাইমতে আমি এতিয়া 1100 স্কুলত কাউন্সিলৰ এপইণ্ট কৰিছোঁ কাউন্সিলৰটো কিয় এপইণ্ট কৰিলোঁ বহুত আমাৰ টিচাৰো থাকে যিসকলে মানে কেৰিয়াৰৰ কথা বহুত ক'ব নোৱাৰে মানে বহুত বছৰ আগত চাকৰি পাইছিলে এতিয়া জানেই তেখেতে ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে কিন্তু কিছুমান স্কুলৰ পৰিৱেশত তেখেতসকলেও মানে প্ৰেছাৰত থাকে চ' ল'ৰা ছোৱালীক মানে যিটো এটা কেৰিয়াৰ ইনফৰমেশ্যন বা অলপ প্ৰব্লেমবিলাক চাই দিব লাগে নোৱাৰে সেইকাৰণে আমি কি কৰিছোঁ কাউন্সিলে 1100 কণ্টিনিউ টিচাৰৰ পৰাই চিলেক্ট কৰি পেলাই 1100 আমি কাউন্সিলৰ এপইণ্ট কৰিলোঁ আৰু তেখেতসকলৰ মোৰ দেন 60% ট্ৰেইনিঙো হৈ গ'ল কেনেকৈ কাউন্সিলিং কৰিব লাগে হা তেনেকৈ কৰি পেলাই এডুকেশ্যনৰ বহুতখিনি কাম আৰম্ভ কৰিছোঁ কলেজবিলাকতো আমি গুৰুত্ব দিছোঁ না য'ত নেক ইনস্পেকশ্যনবিলাক আহিব তাত পূৰা ফুল ছাপৰ্ট দিছোঁ আমি হায়াৰ ছেকেণ্ডাৰী স্কুল মুঠতে অসম চৰকাৰে আমাক ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক দিছে সৰু সৰু প্ৰজেক্টবিলাক আমি চাইছোঁ যাতে এডুকেশ্যনটো কুইকলি আমি ওপৰত লৈ যাব পাৰোঁ এতিয়া ধৰক এটা ফাৰ্ষ্ট যোনটো ষ্টেপ মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰতো কেনেকুৱা আপুনি দেখিছে যে আপাৰ আসামৰ ডিষ্ট্ৰিক্টবিলাকে আমি একদম সৰুৰে পৰাই সদায় টপত থাকে কিন্তু যোৱা বছৰ আমাৰ চিৰাং ডিষ্ট্ৰিক্ট মেট্ৰিকৰ ৰিজাল্টত টপ অল আসামত এই বছৰো একদম কণ্টিনিউ এই বছৰৰ টপ অল আসামত চিৰাং ডিষ্ট্ৰিক্ট কিন্তু আপুনি 5 বছৰ আগত 4 বছৰ আগৰ ৰিজাল্টটো ওলাই চাব তলৰ পৰা লাষ্ট বা ছেকেণ্ড বা থাৰ্ডত থকা আছিলে কিন্তু টপত আহি গ'ল হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত যোৱাবাৰ বাক্সা ডিষ্ট্ৰিক্টে টপত আৰু এইবাৰ আৰ্টছত বাক্সা টপ ছায়েন্সত তামোলপুৰ টপ হায়াৰ ছেকেণ্ডাৰীত মানে চব BTCতে আহি গ'ল এতিয়া